হাই ফ্ৰেণ্ড, পুনৰ এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই চটৰ পৰা ভিডিঅ'টো শ্বুট কৰি আছোঁ তো আবেলি সময়ত মানে তিনিজনী মিলি পিনি ফটো ৰিলছ বনোৱা হৈছে। এগৰাকী হ'ল মোৰ ভণ্টি। মোৰ বাৰ্থডে ব্লগটোত নিশ্চয় তাই দেখিছিলে, তো তাই মোৰ গডেজটোকো দেখা পালে যেন কাপোৰ কিছু তাই ক'লা কাপোৰযোৰ পচন্দ হ'ল, সেইটো কাৰণে পিন্ধি অকণমান আৰু ফটো মাৰিছে। আৰু এইফালে পূৰা খেলি আছে, তাইকে অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু আমাৰ ঘৰৰ ওপৰৰ পৰা কেনেকুৱানো লাগে অকণ দেখাই দিছোঁ। ইমান সেউজীয়া নাই, কাৰণ বহুত দিন হ'ল বৰষুণ দিয়া নাছিলে ন, সেইটো কাৰণে। আৰু এইফালে পূৰা তাই একদম ষ্টাইল দি আছে, কৈ আছে কেনেকুৱা লাগিছে মোৰ কাপোৰযোৰ, বহুত ভাল লাগিছে, তাই নিজে কৈছে। আৰু এইফালে ভণ্টি গালে মুখে হাত দি বহি আছিল, উঠি যাব বুলি দৌৰ মাৰিছে। তো এইফালে ঘৰ চৰ বনাইছে একদম। তো ক'বচোন কেনেকুৱা লাগিছে আমাৰ চাৰিওকাষৰ পৰিৱেশটো। তো সেয়াই আৰু অকণমান আপোনালোকক দেখাই দিলোঁ। তো কেনেকুৱা পালে মোৰ মিনি ব্লগছটো আপোনালোকে কমেণ্ট কৰি জনাবচোন, আৰু লাইক এটা কৰি দিব। যদিহে কোনোবাই নতুনকৈ মোৰ ভিডিঅ' চাই থাকে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এইফালে মই আঙুলিটোতে কৈ আছোঁ, এইফালৰ পৰা গোলাঘাট ছাইডৰ পৰা আহিলে মানে এজোপা আম গছ পাব। আৰু এইটো পোনে পোনে আমাৰ পদূলিটো বুলি পূৰা দেখুৱাই আছোঁ দেই। যদি বহাগৰ বিহুত কোনোবা আহিব বিচাৰে নিশ্চয় আহিব পাৰে, এইটো ব্লগ চাই পিনি মোৰ ঘৰ উলিয়াব পাৰিব। আৰু এইফালে পূৰা খেলি আছে হাজবেণ্ডে, ভাইটি এয়া আউট কৰিলে পূৰা চিঞৰি আহিছে। আৰু সৰুকেইটা আমাৰ কণমানি। তো ইমানতে মোৰ মিনি ব্লগটো সামৰণি মাৰিছোঁ। বাই।